হেল্ল' এভৰিৱান, আকৌ সাজি-কাচি ওলালোঁ আৰু লগতে আছে আমাৰ লিটিল ব্লগাৰ। তাৰপিছত আমি হেৰি পালোঁ পাৰ্কিং এৰিয়াত গাড়ীখন মানে আমাৰ বাইকখন দুচকীয়া বাহনখন থৈ দিলোঁ আৰু এয়া দূৰৰ পৰাই দেখাইছোঁ আমাৰ দুধনৈ ৰাস পূজা। পিছত এয়া আহি গ'লোঁ পূজাত আৰু এয়া পূৰা গোপিনী সাজিছে শ্ৰীকৃষ্ণ ৰাধা মানে ৰাসলীলা চলি আছে একদম ভাল লাগিল দেই চাই। ইয়াত তৃতীয়বাৰৰ কাৰণে হৈ আছে আমাৰ দুধনৈত। ইয়াৰ আগতে 2 বছৰ হৈছে, মই এবছৰ চাব পাইছোঁ আৰু যোৱাবাৰ মই চাব নাপালোঁ। তাৰপিছত সিহঁতে চবে মিলি ফটো ছেশ্যন ময়ো লৈ ল'লোঁ আৰু ইয়া ফিমেল ভাৰ্চন কৃষ্ণা আৰু এইজনী হৈছে গোপিনী সুমিত্ৰাজী আমাৰ। তাৰপিছত এনেকৈ মানে লৈ আছোঁ আৰু মই অলপ চলপ ক্লিপ মানে ৰীল বনামতো সেইটো কাৰণে অলপ ৰাখি থৈছোঁ, কাৰণ নেটৱৰ্ক নাপালে এনেই বনাই থৈ দিওঁ, তাৰপিছত এডিট কৰি লগাই দিওঁ। আৰু ইফালে ফটোশ্বুট পূৰা। তাৰপিছত কিতাপৰ দোকানখন এনেই চালোঁ, কিন্তু নিজৰ পচন্দৰ একো কিতাপ নাপালোঁ। আৰু ইয়াৰ পৰা এডাল মই মালা লৈ ল'লোঁ কাৰণ কিবা এটা বনোৱাৰ কাৰণে। আৰু এইটো 30 টকা দি 10 টকাৰ বস্তু পাইছোঁ, একদম চুপাৰ ডুপাৰ লছ। তাৰমানে লটাৰীত আৰু কপালখন নাই, ভাগ্য যে নাই এইবিলাকেই প্ৰমাণ মোৰ। তাৰপিছত চালোঁ আৰু অলপমান ভালকৈ মানে ভালনে প্লাষ্টিকটো, ঠিকে আৰু চলি যাব মোটামুটি। আৰু এয়া বাপেক জীয়েকে মোক এৰি এৰি গৈ থাকে। আৰু এয়া হৈছে গুড়ৰ খুৰমা, এইবিলাক যে ফাৰ্ষ্ট টাইম দেখিছে পূৰা দেখুৱাই আছে। তাৰপিছত আমি আমাৰ বাইকখন ল'লোঁ আৰু আহি গ'লোঁ আৰু গোটেইখিনি মানে মিলি আমি ঘৰত আহি পূৰা খাই দিলোঁ আৰু জিলাপি।